আৰম্ভণিতে ব্ৰেকিং নিউজ 15 আগষ্টৰ পিছত ৰাজ্যত শিথিল হ'ব পাৰে প্ৰত্যাহাৰ হ'ব পাৰে লকডাউন গুৱাহাটীৰ দোকান বজাৰ সম্পূৰ্ণ খোলা থাকিব পথৰ খুৱে বাৱে দোকান বন্ধৰ নিয়ম প্ৰত্যাহাৰ হ'ব আনুষ্ঠানিকভাৱে এই ক্ষেত্ৰত ঘোষণা কৰিব দুই দিনতে নিশা 9 বজাৰ পৰা সান্ধ্য আইন বলবৎ ৰখাৰ সম্ভাৱনা আছে সেপ্টেম্বৰৰ পৰা মাহেকৰ এটা সপ্তাহত সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে শনি দেওবাৰৰ সম্পূৰ্ণ লকডাউন প্ৰত্যাহাৰ কৰা হ'ব প্ৰতি মাহত এসপ্তাহ লকডাউনৰ সম্ভাৱনা আছে পুনৰবাৰ আমি জনাইছো 15 আগষ্টৰ পিছত ৰাজ্যত লকডাউন প্ৰত্যাহাৰ কৰা হ'ব আমাক এই সন্দৰ্ভত সবিশেষ জনাব নিউজ ডেস্কৰ পৰা আমাৰ কনসাল্টিং এডিটৰ অতনু ভূঞাই 15 আগষ্টৰ পৰা ৰাজ্যত লকডাউন প্ৰত্যাহাৰ হোৱাৰ সম্ভাৱনা আছে যেহেতু দীৰ্ঘদিনীয়া লকডাউনৰ পিছত ৰাজ্যবাসীৰ বাবে ৰাজ্যখনৰ বাবে সকাহ বুলি উল্লেখ কৰিব পাৰি অতনু ভূঞা হয় ইতিমধ্যে ৰাজ্য চৰকাৰে সমগ্ৰ বিষয়টো চিন্তা চৰ্চা কৰিছে দেখা গৈছে লকডাউনৰ পৰ্যায় ক্ৰমাৎ বৃদ্ধি কৰা হৈছিল আৰু লকডাউনৰ ফলত বহু লোকৰ সমস্যাৰ সন্মুখীন হৈছে আৰু লকডাউন ঘোষণা কৰাৰ পিছতো যিটো গতিত কৰোনা হ্ৰাস হ'ব লাগিছিল সেই গতিত হৈছে নাই তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে অৱশ্যে ৰাজ্য চৰকাৰে দাবী কৰাৰ মতে চৰকাৰে লকডাউন সংক্ৰান্তত কিছু কঠোৰ পদক্ষেপ লোৱাৰ বাবে আজিৰ তাৰিখত দৈনিক কৰোনা আক্ৰান্তৰ সংখ্যা 2000ৰ ওচৰা-ওচৰি হৈছে বা 2000 সীমা অতিক্ৰম কৰিছে এনে অৱস্থাত চৰকাৰে সিদ্ধান্ত লোৱাৰ কথা চিন্তা চৰ্চা কৰিছে যে 15 আগষ্টৰ পিছত লকডাউন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ'ব বিশেষকৈ গুৱাহাটী মহানগৰীত পথৰ এদিন সোঁহাতে এদিন বাওঁহাতে দোকান খোলাৰ নিৰ্দেশ দিছিল এইবোৰ সকলো খোলা দিয়া হ'ব মাত্ৰ নিশা 9 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হ'ব লগতে সিদ্ধান্ত এনেধৰণৰ লোৱা হৈছে যে নিশা এতিয়া যিটো সিদ্ধান্ত আছিল যে শনিবাৰ আৰু দেওবাৰ উদাহৰণস্বৰূপে আজি সম্পূৰ্ণ লকডাউন সমগ্ৰ ৰাজ্যজুৰি হৈছে সেই লকডাউনো 15 আগষ্টৰ পিছৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব অৰ্থাৎ শনিবাৰ বা দেওবাৰে লকডাউন প্ৰত্যাহাৰ কৰি সম্পূৰ্ণ স্বাভাৱিক অৱস্থা কৰি নিশা 9 বজাৰ পৰা সান্ধ্য আইন থাকিব কিন্তু লগতে এনে সিদ্ধান্ত লোৱা হৈছে যে ছেপ্টেম্বৰ মাহত মাহেকত এটা সপ্তাহ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হ'ব অৰ্থাৎ 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত হয়তো 6 বা 7 তাৰিখে সোমবাৰ এটা আহিব সেই সোমবাৰৰ পৰা দেওবাৰ পৰ্যন্ত সম্পূৰ্ণ লকডাউন থাকিব দোকান বজাৰ অফিচ কাছাৰী বৰ্তমান যিদৰে শনি দেওবাৰে বন্ধ আছে সেই বন্ধ ৰাখিব তাৰ ফলত লকডাউন খোলাৰ ফলত যদি কৰোনা সংক্ৰমিত হয় তাক এই এটা সপ্তাহত নিয়ন্ত্ৰিত কৰিব বুলি চৰকাৰে ধাৰণা কৰিছে এই ক্ষেত্ৰত নৱজিত এনেধৰণৰ তথ্য আহিছে চৰকাৰে দাবী কৰিছে যে লকডাউন প্ৰত্যাহাৰ কৰাৰ পিছত প্ৰথম যিটো মাহ আছিল সেই মাহটোত ৰাজ্য চৰকাৰৰ কৰ বিভাগে যি জিএছটি লাভ কৰিছিল প্ৰায় 150 কোটি জিএছটি লাভ কৰিছিল কিন্তু এতিয়া লকডাউনৰ এই সময়তো এটা ফালে দোকান খুলিছে আনফালে খুলি দিয়ে এই প্ৰক্ৰিয়া চলি থকাৰ অৱস্থাটো এই মাহত এই পৰ্যন্ত 750 কোটি জিএছটি লাভ কৰিছে সাধাৰণতে স্বাভাৱিক অৱস্থাত 1000 কোটি টকাৰ জিএছটি প্ৰতিমাহে লাভ কৰে 750 কোটি জিএছটি টকা লাভ কৰিছে অৰ্থাৎ যথেষ্ট সংখ্যক জিএছটি লাভ কৰিছে অৰ্থাৎ মানুহে এই লকডাউনৰ মাজতো সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছে সেয়া তাৎপৰ্যপূৰ্ণ ঘটনা এনে অৱস্থাত সম্পূৰ্ণৰূপে লকডাউন প্ৰত্যাহাৰ কৰি মাহেকত এসপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন ৰখাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে কিন্তু আনুষ্ঠানিক সিদ্ধান্ত এতিয়াও লোৱা নাই ইয়াৰ বিকল্প চিন্তা চৰ্চাও চলি আছে কিন্তু মূলতঃ এই বিষয়টোক লৈ এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা ভূঞা ডাঙৰীয়া চলচ্চিত্ৰ গৃহ বা শ্বপিং মল যিবিলাকত অধিক লোক সমবেত হয় সেইবিলাকৰ ক্ষেত্ৰত কেনে সিদ্ধান্ত হ'ব পাৰে হয় শ্বপিং মল সংক্ৰান্তত দেখা গৈছে যে ইতিমধ্যে শ্বপিং মল খোলাৰ সিদ্ধান্ত লোৱা হৈছিল ইয়াৰ মাজতে খুলিও দিয়া হৈছিল হয়তো 15 আগষ্টৰ পিছত শ্বপিং মলো সম্পূৰ্ণৰূপে খুলি দিয়া হ'ব কিন্তু সামাজিক দূৰত্ব মানি চলিব লাগিব মুখত মাস্ক পৰিধান কৰি যাব লাগিব এইখিনি ঠাইব কিন্তু চিনেমা হল সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰে কি সিদ্ধান্ত লয় তাৰ ওপৰত নিৰ্ভৰ কৰিব চিনেমা হলৰ চিনেমাৰ চলচ্চিত্ৰ লবি এটাই কেন্দ্ৰীয় চৰকাৰক যথেষ্ট হেঁচা প্ৰয়োগ কৰিছে চিনেমা হলখন খুলি দিব লাগে আৰু এনেধৰণৰ নিয়ম হ'ব পাৰে এটা শাৰীত টিকেট দিয়া হ'ব তাতো মাজত এটা টিকেট বিক্ৰী কৰা নহ'ব একজনৰ পিছত এখন খালী থাকিব ছেকেণ্ড ৰ'টো খালী থাকিব আকৌ থাৰ্ড ৰোড এনে ব্যৱস্থা থাকিব অৱশ্যে এই সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ নকৰে এই সিদ্ধান্ত ল'ব লাগিব কেন্দ্ৰই কিন্তু শ্বপিং মলসমূহ 15 আগষ্টৰ পিছত খুলি দিয়াটো প্ৰায় নিশ্চিত হৈ পৰিছে আটাইতকৈ কিন্তু ডাঙৰ বিষয়টো আহি পৰিছে যে ছাত্ৰ ছাত্ৰীসকলৰ এটা শিক্ষাবৰ্ষ সম্পূৰ্ণৰূপে কিন্তু শেষ হৈ যোৱাৰ উপক্ৰম হৈছে যিহেতু শিক্ষানুষ্ঠানসমূহ বিদ্যালয় মহাবিদ্যালয় সম্পূৰ্ণৰূপে বন্ধ হৈ আছে তেনে ক্ষেত্ৰত কি সিদ্ধান্ত হ'ব পাৰে শিক্ষানুষ্ঠান সংক্ৰান্তত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই শিক্ষা বিভাগৰ ফালৰ পৰা বিভিন্ন শিক্ষাবিদ তথা জনতাৰ মতবোৰ জানিব বিচাৰিছে আৰু এই মতসমূহ 20 আগষ্টৰ ভিতৰত ৰাজ্য চৰকাৰে বিচাৰিছে 20 আগষ্টৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব শিক্ষানুষ্ঠান খোলা হ'বনে নাই কিন্তু শিক্ষা বিভাগৰ উচ্চস্তৰীয় সূত্ৰ এটা আমাক জানিবলৈ দিয়া মতে প্ৰাৰম্ভিক অৱস্থাত অষ্টম শ্ৰেণীলৈকে প্ৰথম শ্ৰেণী বা অষ্টম শ্ৰেণীলৈকে বিদ্যালয় খোলাৰ সম্ভাৱনা কম আছে কিন্তু নৱম দশম একাদশ দ্বাদশ আৰু ইতিমধ্যে স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীসমূহ খোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে প্ৰাৰম্ভিক অৱস্থাত অষ্টম শ্ৰেণীলৈকে খোলাৰ সম্ভাৱনা কম আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো 1 ছেপ্টেম্বৰৰ পৰা হোৱাৰ সম্ভাৱনা আছে অৱশ্যে 20 আগষ্টৰ ভিতৰত যি ধৰণৰ পৰামৰ্শৱলী আহিব সেই পৰামৰ্শৱলীৰ ওপৰত পৰ্যালোচনা কৰিহে
শিক্ষা বিভাগে এই বিষয়ত এটা কিন্তু শিক্ষাবৰ্ষ সম্পূৰ্ণৰূপে শেষ হৈ যোৱাৰ উপক্ৰম হৈছে তেনে ক্ষেত্ৰত এটা বিষয় চৰ্চালৈ আহিছে যে চলিত বৰ্ষতো যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সকলোকে উত্তীৰ্ণ কৰাই দিয়াৰ এটা সম্ভাৱনাৰ কথা কিন্তু আলোচনা হৈছে হয় এনেধৰণৰ প্ৰশ্ন আহিছে যে পাছ কৰাই দিব লাগে নেকি আটাইবোৰ ছাত্ৰ ছাত্ৰীক আৰু নতুন শিক্ষানীতি ইতিমধ্যে আহিছে আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে নতুন শিক্ষানীতি অহা বছৰৰ পৰাই বলবৎ কৰিবলৈ চেষ্টা চলোৱা হ'ব 1 জানুৱাৰীৰ পৰা বলবৎ কৰিবলৈ চেষ্টা চলোৱা হ'ব গতিকে নতুন শিক্ষানীতি যিহেতু প্ৰক্ৰিয়া চলি আছে নতুন শিক্ষানীতিক যেহেতু পৰীক্ষাক বিশেষ গুৰুত্ব দিয়া হোৱা নাই গতিকে এই বিষয়টো হয়তো প্ৰাধান্য পাব কিন্তু বাস্তৱ কথাটো হ'ল 15 আগষ্টৰ পিছত লকডাউন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা আছে 1 মাহ খোলা থাকিব হয়তো মাহেকত এসপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন ৰাখিব নৱজিৎ হয় ধন্যবাদ জনাইছো সেয়া আছিল নিউজ ডেস্কৰ পৰা আমাৰ কনসাল্টিং এডিটৰ ৰতন ভূঞা আৰু নিশ্চয়কৈ গুৰুত্বপূৰ্ণ খবৰ 15 আগষ্টৰ পৰা ৰাজ্যত লকডাউন প্ৰত্যাহাৰ হোৱাৰ সম্ভাৱনা আছে আৰু এটা সপ্তাহ মাজত মাত্ৰ এটা সপ্তাহ সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে শনি আৰু দেওবাৰৰ যি সম্পূৰ্ণ লকডাউন কিয়া প্ৰত্যাহাৰ কৰা হ'ব প্ৰতি মাহত এটা সপ্তাহ সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে